এইটো নিচিনা জমনি নাই দেখা দেই আজি পৃথিৱীত কোনোবাই কৈছে জমনি, কোনোবাই কৈছে টেলেণ্ট আছে দেই, কোনোবাই কৈছে চিচি এয়াও খায়নে মানুহে। এই দৃশ্য দেখাৰ পিছত নোকোৱাকৈ থাকিব নোৱাৰি। আচলতে এয়া সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। সুৰা মানে লোকেল চুলাই। কিমান দ এইটো দেখুৱাই দিয়ক। গোটেইটো গুড়ি আছে নেকি? গুড় আছে ন? গোটেইডাল সোমাই গৈছে। লকডাউনৰ সময়ছোৱাত আৰক্ষীৰ চকুত ধূলি দি এনেধৰণে চুলাই লুকুৱাই ৰাখিছিল শৌচালয়ৰ টেংকিত। খোৱাং আৰক্ষী অভিযানত পোহৰলৈ আহিল কৰ্তব্যময় পৰিৱেশত চুলাই প্ৰস্তুত কৰাৰ কাহিনী। শেহতীয়াকৈ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত আঠাবাৰী, নগাবাৰী, বোকাহোলা, মাধকলি ইত্যাদি কেইবাখনো গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই মদ নষ্ট কৰাৰ লগতে ধ্বংস কৰে চুলাই প্ৰস্তুত কৰা মূল ঘাটিসমূহ। এনেধৰণে প্ৰস্তুত কৰা চুলাই কিমান বিষাক্ত সেয়া সহজে অনুমেয়।